এভৰিৱান আপোনালোক সকলোকে মই লাকিয়ে মোৰ লাকি ওচৰলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'সমূহ চাই ভাল পাব আৰু যিসকলে মোৰ চেনেলটোত আজি নতুনকৈ আহিছে সেইসকলে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ চেনেলটোৰ এতিয়াই এজন নতুন মেম্বাৰ হৈ পৰক। আৰু বৰ্তমান দেখিছেই দেশৰ যি পৰিস্থিতি হৈ আছে সেয়েহে আমি আগৰ দৰে কিবা এটা খাবলৈ মন গ'লেও এতিয়া ৰেষ্টুৰেণ্টলৈ ওলাই যাব নোৱাৰোঁ। সেয়েহে মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা পোলাও ৰেচিপি আৰু মই এই পোলাওটো খুব কম খৰচতে বনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ইয়াত লৈছোঁ এচামুচ চেনি, তেজপাত 3 খিলা আমি ছিঙি লৈছোঁ, 10টামান ইলাচি লৈছোঁ, অলপ ডালচেনি গুড়ি কৰি লৈছোঁ, লং লৈছোঁ 6টামান আৰু লৈছোঁ কাজু 10টামান আৰু এবাটি গাজৰ, বিন আৰু পিঁয়াজ কাটি লৈছোঁ। আৰু এয়া দেখিছে এয়া লৈছোঁ বাসমতি চাউল আৰু মন কৰিব মই চাউলখিনি তিয়াই ৰখা নাই, এইখিনি মাত্ৰ মই ধুই এনেদৰে ৰাখিছোঁ আৰু এয়া দেখিছে কিমান ফৰফৰীয়া হৈ আছে। আৰু এতিয়া মই 3 চামুচ ৰিফাইন গৰম হ'বলৈ দি তাত দি দিছোঁ তেজপাত। এই তেজপাতকেইখন মই অলপ ভাজি ল'ম আৰু ইয়াতে মই দি দিম ইলাচি কেইটা। এয়া দেখিছে মই দি দিছোঁ আৰু মই ইয়াৰ লগতে দি দিম আমি লৈ লোৱা লং আৰু কাজু বাদামখিনি। এয়া দেখিছে মই কেনেদৰে লং আৰু কাজুখিনি দি দিছোঁ আৰু এতিয়া মই এইখিনি অলপ ভাজি ল'ম। এইখিনি ভাজোঁতে আপোনালোকে মন কৰিব যাতে গেছটো মিডিয়ামত ৰাখে আৰু এইখিনি কেৱল অলপ ৰঙা হোৱালৈকেহে ভাজিব, দেৰি যাবলৈ নিদিব। এয়া দেখিছে মই কেনেদৰে ভাজি লৈছোঁ। মন কৰিছে কাজুখিনি কেনেদৰে অলপ ৰঙচুৱা হৈ পৰিছে আৰু এইখিনি অলপ ৰঙচুৱা হোৱাত আমি ইয়াত কাটি লোৱা গাজৰ আৰু বিন বাটি দি দিম আৰু এইখিনি অলপ সময় আমি ভাজি ল'ম। এইখিনি ভাজোঁতে সদায় মন কৰিব এইখিনি মাত্ৰ আমি 2-3 মিনিটহে ভাজি ল'ম, এইখিনি সম্পূৰ্ণকৈ আমি সিজিবলৈ নিদিওঁ। এয়া দেখিছে মই কেনেদৰে ভাজি লৈছোঁ। এতিয়া মই গুড়ি কৰি লোৱা ডালচেনিখিনি আৰু চেনি চামুচ দি দিম আৰু এইখিনি অলপ ভালদৰে ভাজি ল'ম। এই চেনিখিনিয়ে পোলাও কালাৰটো বৰ সুন্দৰ কৰি তোলে। এয়া দেখিছে এতিয়া ইয়াত মই বাসমতি চাউলখিনি এনেদৰে দি দিম আৰু মই চাউলখিনি মাত্ৰ 3 গিলাচ লৈছোঁ আৰু 3 গিলাচ চাউলে কমেও 5-6জন মানুহে খাব পাৰে। আৰু দেখিছে মই এইখিনি অলপ ভাজি লৈছোঁ। এইখিনি ভালদৰে ভাজি ল'লে ইয়াত এটা ৰঙচুৱা কালাৰ হ'ব আৰু তেতিয়াই আমি ইয়াত পানী দিম আৰু এতিয়া মই ইয়াত নিমখ দি দিছোঁ অলপ। এয়া দেখিছে এইখিনি মই এতিয়া আকৌ ভাজি লৈছোঁ আৰু ইয়াত পানী দিওঁতে মন কৰিব কাৰণ পোলাওত পানী দিয়াটোৱে মেইন। ইয়াত মই যিহেতু 3 গিলাচ চাউল লৈছিলোঁ সেয়েহে মই ইয়াত পানী 3 গিলাচ আৰু অলপ দিম, গ্লাছটোৰ আৰু অলপ আধা দিম। আৰু এতিয়া মই ইয়াত ঘিউ দিম, মই ঘিউ ইয়াত 2 চামুচ দিছোঁ। এয়া দেখিছে মই ইয়াত ঘিউ 2 চামুচ দিছোঁ আৰু এইখিনি ভালদৰে মিলাই কুকাৰটো এটা চিটি মাৰিবলৈ দিম। এইখিনি হৈ গ'ল, এতিয়া মই এটা চিটি মাৰিবলৈ দিম। এয়া দেখিছে এতিয়া চিটি মাৰিবই। এয়া এটা চিটি মাৰিলে আমি গেছটো অফ কৰি থ'ম আৰু ভালদৰে ঠাণ্ডা হ'বলৈ দিম, আমি জোৰ কৰি খুলিবলৈ চেষ্টা নকৰোঁ। এতিয়া মই কুকাৰটো খুলি দিম। এয়া চাওক কিমান ধুনীয়াকৈ পোলাওখিনি হৈ উঠিছে। এতিয়া মই এখন চামুচেৰে এনেদৰে কৰি দিম। এয়া দেখিছে কেনেদৰে চাউলখিনি এটা এটাকৈ ওলাই পৰিছে। দেখিছে আমাৰ পোলাওখিনি কিমান ধুনীয়াকৈ হৈছে আৰু ঘিউ দিয়াৰ বাবে ইয়াৰ সুগন্ধ খুবেই ধুনীয়া হৈছে। এয়া দেখিছে মোৰ পোলাওখিনি কিমান ধুনীয়াকৈ হৈছে। পোলাওখিনি এনেদৰে হ'লে খুবেই ভাল লাগে নহয় জানো। আজি মই পোলাও লগত মাংস নহয়, ইয়াৰ লগত মই বনাইছোঁ চানা দালি
আৰু এয়া দেখিছে মই ইয়াৰ লগত কাটি লৈছোঁ গাজৰ, তিয়ঁহ আৰু পিঁয়াজ অৰ্থাৎ চালাড কৰি লৈছোঁ। আজি আমাৰ এই পোলাও ৰেচিপিটো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব।